পাঠ 19 ৰদালিয়ে ৰ'দ দে। এতিয়া চোৱা, কুঁৱলী বুহি উৱলি জক ৰদালি ৰ'দ দে, আমাৰ কপনি ককাৰ কেকনি নহ'লে নমৰে যে। ভৰি ঠক ঠক, হাত ঠক ঠক, আঙুলি হেঙেটা পৰা, মনটো তেনেই চেঁচা পানী যেন জাৰতেই গোট মৰা। লেপৰ তলৰ উমটি হেৰাল, মাৰ বকনিৰ তাপত, আওৰোৱা পাঠ নপৰে মনত, গা ধুম কেনেকৈ ভয়ত। ককাৰ কঁকাল তাহ মাৰি আছে কণকণীয়া জাৰত, আইতাৰ আঙুলি উখহি পৰিছে যাৰ বাটৰ বিষত। তাৰ পেজটো লুটিয়াই লয় সকলোৱে। হেৰেঙা গোহালিত ঠেৰেঙা লাগিছে দামুৰী পোৱালি কেইটা, ৰ'দ নোপোৱালৈকে কেঁকুৰি থাকিব মেকুৰী পোৱালি দুটা। 9 বাজিল ঘড়ীয়ে ক'লে স্কুল যাবৰে হ'ল, বেলি বাইদেউ ওলোৱা বেগতে আমালৈ বেলি হ'ল। তুমি ওলালেই আদৰি আনিম আৰি কাঠি দিম জালি, বহিবলৈ দিম চামৰ পীৰাখনি সজাই থৈছো কালি। ৰদালি তোমাৰ হাঁহিটি মাৰা ৰ'দময় হক ধৰা, জাৰৰ পেপুৱা ৰণৰ এলাহ গুচক আমাৰ পৰা। কবিতাটিৰ কবি নিৰ্মল প্ৰভা বৰদলৈ। তোমালোকে কবিতাটি পঢ়াৰ লগতে নিজে মুখস্থ কৰিবলৈ শিকিবা আৰু নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা। এতিয়া 2 নম্বৰ প্ৰশ্নখিনি চাই লোৱাচোন। প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰটো, কবিতাটোত কবিয়ে কি কালৰ কথা বৰ্ণনা দিছে? উত্তৰ লিখিবা, কবিতাটোত কবিয়ে শীতকালৰ কথা বৰ্ণনা দিছে। খ নম্বৰ প্ৰশ্নটো চাই লোৱা। কুঁৱলীবোৰ উৱলিবলৈ কি কৰিব লাগিব? এতিয়া উত্তৰত লিখিবা, কুঁৱলীবোৰ উৱলিবলৈ ৰদালিয়ে ৰ'দ দিব লাগিব। গ নম্বৰটো চোৱা, জাৰত হাত ভৰিবোৰৰ অৱস্থা কেনেকুৱা হৈছে? উত্তৰত লিখিবা, জাৰত হাত ভৰিবোৰৰ অৱস্থা কঁপি কঁপি বৰ চেঁচা হৈছে। ঘ নম্বৰটো চোৱা, মাকৰ বকনি শুনি কবিয়ে কি হেৰুৱাব লগা হ'ল? উত্তৰত লিখিবা, মাকৰ বকনি শুনি কবিয়ে লেপৰ তলৰ উমটি হেৰুৱাব লগীয়া হ'ল। ঙ নম্বৰ প্ৰশ্নটো চোৱাচোন, জাৰত ককাক আৰু আইতাকৰ কি হৈছে? উত্তৰত লিখা, জাৰত ককাৰ কঁকালটো বিষত খোজ মাৰি ধৰিছে আৰু বাট বিষত আইতাৰ আঙুলিবোৰ উখহি পৰিছে। প্ৰথম ছ নম্বৰটো চোৱা, কবিতাটোত কি কি জন্তুৰ কথা উল্লেখ কৰা হৈছে? জাৰত সিবোৰৰ কেনে অৱস্থা হৈছে? এতিয়া উত্তৰত লিখিবা, কবিতাটোত দামুৰী আৰু মেকুৰী পোৱালি কেইটাৰ কথা উল্লেখ কৰা হৈছে। জাৰত পোৱালিকেইটা একেবাৰে চেঁচা পৰি গৈছে। দ্বিতীয় ছ নম্বৰটো চোৱা, বেলি ওলালে কবিয়ে কি কৰিব বুলি কৈছে? উত্তৰত লিখিবা, বেলি ওলালে কবিয়ে কাঠি বেৰ আঁৰি দিয়াৰ লগতে বহিবলৈ চামৰ পীৰা পাৰি দিয়াৰ কথা কৈছে। এতিয়া তোমালোকে 4 নম্বৰ প্ৰশ্নখিনি চাই লোৱাচোন। পাঠটিৰ পঢ়া বুজা আৰু খালী ঠাই পূৰ কৰা। ক নম্বৰটো আছে, ল'ৰাটো ঠক ঠককৈ কঁপিছে। এতিয়া খ নম্বৰটো আছে, ডেছকৈ ৰেলগাড়ী চলিছে। ৰেলগাড়ীখন কেনেকৈ চলে? ঝক ঝক, ঝক ঝক, ঝক ঝক, ঝক ঝককৈ ৰেলগাড়ী চলিছে। তাৰ গ নম্বৰটো আছে, ডেছকৈ বতাহ বলিছে। কেনেকৈ বতাহ বলে? ৰিব ৰিব, ৰথ হচৈকাই ৰি ব, ৰথ হচৈকাই ৰি ব, ৰিব ৰিব, ৰিব ৰিবকৈ বতাহ বলিছে। তাৰপিছতে ঘ নম্বৰটো আছে, পাহাৰখনৰ মাজেৰে ডেছকৈ নিজৰা বৈছে। কেনেকৈ নিজৰা বয়? কুলু কুলু, কত হচৌকাই কু, লত হচৌকাই লু।
কত হচুকাই কু লত হচুকাই লু কুলু কুলু কৈ নিজৰা বৈ গৈছে এতিয়া পাহাৰখনৰ মাজেৰে কুলু কুলু কৈ নিজৰা বৈ গৈছে 9 নম্বৰটো চোৱা ডেছ কৈ মেঘে গাজিছে মেঘে কেনেকৈ গাজে গুৰুম 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 গত হচুকাই গু ৰৈ ৰুম গুৰুম 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 কৈ মেঘে গাজিছে প্ৰথম ছটো চোৱা গছৰ ডালত কুলি চৰাইজনীয়ে কু কু কত হচুকাই কু হচৌ কু কত হচুকাই কু হচৌ কু কু কৈ বিনাইছে দ্বিতীয় নম্বৰটো মেকুৰীটোৱে ডেছ কৈ কি কৰিছে মেকুৰীটোৱে মেও মেও মত একেৰে মে হচৌ মত একেৰে মে হচৌ মেও মেও কৈ ঘূৰি ফুৰিছে মেকুৰীটোৱে মেও মেও কৈ ঘূৰি ফুৰিছে বগীয়া জনমটো জুইকুৰা ডব ডব কৈ জ্বলি আছে জুইকুৰা ডব ডব কৈ জ্বলি আছে লিখিবলৈ দন্তীয়া ড প ডব দন্তীয়া ড প ডব ডব কৈ জ্বলি আছে এইটো বগীয়া জনমটো আজিৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা ইমানতে শেষ হ'ল নতুন এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আকৌ আহিম ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কৰি দিবা ধন্যবাদ